यशुंदेहि विद्यादेहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु ओथा बेसको এতিয়া তোমালোকে নিজ নিজ আসন গ্রহণ করো মই তোমালোকক শিকাই অহা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে? লব কোৱাচোন তুমি। সুন্দর সুন্দর লব, তুমি বৰ সুন্দৰকৈ মনত ৰাখিছা। উঠ, এইবাৰ তুমি प्रसन्न इंद्रिय मानस तपोषण तपोबहर समस्थापन ये देव बहुमत कारण তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ কোৱাচোন, এই কথাষাৰ কোনে কৈছে? লব, মহৰ্ষি বিশ্বামিত্ৰ মুনিয়ে এই কথাষাৰ কেতিয়া কৈছিল? কুশ, এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? হয় বাছা, এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা। বাৰু বাছা, এতিয়া তোমালোকৰ কিবা যদি প্ৰশ্ন আছে এনেকলে মোক সুধিব পাৰা। বাছা, ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা হৈছে সকলোৰে পিতা। তোমালোকৰ এইবিলাক কথা তোমালোকে পাছত জানিবা। পাছত যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলত, সেয়েহে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদিৰ কৌশল জনাটো অতিকে প্ৰয়োজন। আৰু সেইবাবে অতদিনে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আৰু সেই হেতু বাছা হওক, আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে।
পৰীক্ষা বাছাপত কৰোঁতে প্ৰথমতে মই তোমালোকক দেখুৱাই অহা ধনবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰাটো ভাল কৰোঁতে সুন্দৰ সুন্দৰ বাছাপত সুন্দৰ বাছাপত কৰোঁতে আজি আজি মই তোমালোকক আজি তোমালোকক মই বাহুযুদ্ধৰ কেইটামান কৌশল দেখাম তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল কৰোঁতে বাছাপত এই বাছাপত কৰোঁতে এতিয়া তোমালোকে চেষ্টা কৰা ভাল কৰোঁতে সুন্দৰ 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 বাছাপত সুন্দৰ তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আচৰণ কৰি গুৰুৰ হৃদয় জয় কৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকে হৈ পৰিবা একোজন মহান যোদ্ধা কৰোঁতে বাৰু বাছাপত কৰোঁতে এতিয়া তোমালোকে অতিৰই দেখি পৰা গ'ল ভাল কৰোঁতে ব'লা ব'লা ইমান সত্য খুব পারেনি অক্ষম বিক্রম এবার মাত্র দেখুয়াই দিলে অগরুর কার্যক্রমের উপায় তো মই বাহুর শুয়ে নহয় এমন সামান্য বালক প্রভু শ্রী রামর রক্ত যার ধীরে ধীরে হয় প্রবাহিত জানকীর আর ঠিক যার ক্ষীরর ভূখর দেহ লুটোর পাবে হব পারে চালো ইবা অসম্ভব ধন্য ধন্য বাল্মীকি ধন্য তোমার জীবন ধন্য বাল্মীকি ধন্য তোমার জীবন ধন্য বাল্মীকি ধন্য তোমার জীবন
জানেই সেই অযোধ্যাপতি শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে ইমান মোৰ অস্ত্ৰৰ মাজৰ পৰা তোকে বাছনি কৰিলে বুজিছ গতিকে বৈ গৈ তোক এই ৰজাৰ ওচৰত পলন্দ কৰি সেই অশ্বমেধ যজ্ঞৰে অৰ্পণ কৰোগৈ আহা গৰুৰ আঁঠু ফিৰে তুলিলো মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ মই কৰিছো বাৰু কোৱাচোন ভাই দাদা যজ্ঞৰ সকলো কাম হৈছেনে সমাপন হয় দাদা সকলো কাৰ্য সমাপন হৈছে গুৰুদেৱৰ মতে তেখেতৰ অনুমতি পালে যজ্ঞাস্ত্ৰ আমি মেলি দিব পাৰিম দাদা হওয়া গুৰুদেৱ এইফালে আহিছে প্ৰণাম গুৰুদেৱ ৰাজ লক্ষ্মী ভাস্কৰৰ অযোধ্য আৰু কোৱাচোন বাচকত গুৰুদেৱ যজ্ঞৰ কাম কিমান আছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণ অশ্বমেধ মহাযজ্ঞৰ বাবে শুভ্ৰ অস্ত্ৰ কৰিলো যোগাৰ আপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে গুৰুদেৱ উত্তম হৈছে বাচকত তেন্তে বিলম্ব নকৰি এতীক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা যোৱা ভতিজ লৈ অহা যজ্ঞ অস্ত্ৰসহ অস্ত্ৰ ৰক্ষা হে ৰাম গুৰুদেৱ বিজয় পত্ৰ অলংকৃত কৰি অস্ত্ৰ কপালত অস্ত্ৰ ৰক্ষা ভাৰ যজ্ঞজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাস্ত্ৰৰ ভাৰত ভূমি লক্ষ্মণ গুৰুদেৱ অহাচোন বিজয় পত্ৰত কি লিখিছা ভাল গুৰুদেৱ বিজয় পত্ৰ অযোধ্যাৰ মহামানী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্ত্ৰ ভাৰতৰ সকলো প্ৰান্ত যজ্ঞৰ অস্ত্ৰৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনানী যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব আৰু তাৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অস্ত্ৰ তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজৰ শক্তি সামৰ্থ্য আসাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অস্ত্ৰ কপালত অলংকৃত কৰা ভাল গুৰুদেৱ অস্ত্ৰৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত মই কৰিলো তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত আৰু লক্ষ্মণ কৰা হৰা দৰাখানি মেদিনী কপাই জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় আশীৰ্বাদ কৰক অবিঘ্নাং গুণ
নিত্যং দেবী মঞ্চপতি সৈন্যতম দত্তা মঙ্গলম সিদাক্ষণম একদন্তে নমস্তুতে আয়ুষ্মান ভব বিজয় ভব। আহরণ এবে আমি যজ্ঞর বাকি কার্য সম্পর্কে করবে বলছি ভাই ভাই ও তো কাল কত সুন্দর বাকি ভাই ভাল চলে ফোন করে আমাদের ভাল লাগা দাদা ভাই দাদা ভাই ওকে আসলে কথা কি ভাই সর্বত্র লেখা আছে শ্রীরামচন্দ্র সর্বত্র লেখা আছে সর্বকাল ভাই সর্বকাল ওর হলে আল্লাহ জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় অষ্টমী মহাযজ্ঞ কোন তোমালোক মনের কিবা শুনিছো যজ্ঞ অস্ত্ৰ হেনো তোমালোকে কৰিছা বন্ধ এৰিকে লাগে যদি অন্য অস্ত্ৰ ল'ব পাৰা নিৰ্দিষ্ট মতে যদি পরাজয় স্বীকার করা টেনশন বাবা করা এউলো কার সন্তানি আকৃতি প্রকৃতিতে কি অনুমান হয় হচ্ছে না আমার নিশ্চয়ই আপন নহলেনো কার ইমান সাহস পাব পাৰে কোন তোমালোক কিবা নাম পিতারা কোন সেই ভাগ্যবতী জননী তোমালোকৰ মনত চলে হয় তেন্তে
প্ৰাণ লৈ যাব পাৰা অযোধ্যা কৰিব হয় তাক বোলে নাজানো সময় তোমালোকৰ লগত যুদ্ধ কৰিলে জগতে ৰতিব কলংক আমাৰ নামত সেয়ে বিনা যুদ্ধে অস্ত্ৰ এৰি দিয়া আমাৰ হাতত নালাগে 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 মুজৰি নালাগে অনুৰোধ সময় ক্ষেত্ৰ অস্ত্ৰ পৰিত্যাগ কৰি ঘৰে যোৱা তোমালোক নিজ ৰাজ্যলৈ আৰু যদি তাকেই নকৰা তেন্তে উৎসৱ বালকে সাধু হতে মৃত্যুৰ বাবে জানিব পাৰিছো বাল্মীকি ৰাজসভাত থকা জটিল শিশুৰ হাতত বন্দী আমাৰ ধৈৰ্য চূড়ান্ত বিনা যুদ্ধে অস্ত্ৰ এৰি নিদিয়াত যুদ্ধ হল বোলে আপোনাৰ তিনি ভাতৃ হবে কিন্তু কম প্ৰভু এই শিশুটিৰ হাতত এই শিশুটিৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনি ভাতৃয়ে এয়া মই কি কৰিছো প্ৰাণ এৰিলে মোৰ তিনিও ভাতৃ সামান্য দুটি শিশুৰ হাতত যিবিৰে বধ কৰিছিল লৱণ দৈত্যক যিবিৰে বধ কৰিছিল সেই ইন্দ্ৰজিৎ বীৰক সেই বীৰ ভাতৃ মোৰ প্ৰাণ কেৰিলে সামান্য দুটি শিশুৰ হাতত মোৰ বীৰ ভাতৃগণ এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা
নাই নাই মই এইদৰে ভাগি পৰিলে নহ'ব কৰো প্ৰভু যোৱা কৰো লৈ অনা মোৰ ধন হল এতিয়াই যাওঁ সেই ভাতৃ খাতিক বিচাৰি যোৱা ভাল প্ৰভু গুৰুদেৱ পুত্র বালকে শরীর বনে বনে অনয় বলয় তহতিয়ে তেনেহলে সেই পাখণ্ড বালকে অতি কৰি তিনিও অনুজক দাৰুণ আঘাত দিলি প্ৰভুৰ অন্তৰত আজি আজি তহত ৰক্ষা নাই এই অনুমানৰ হাত সামান্য বালকৰ ইমান স্পৰ্ধা সংবল তহতৰ কত পৰাক্ৰম কি বিচাৰিছা এই বনৰ মাজত তহতি তেন্তে কি ভাতৃ অধিক পাখণ্ড মানে নাজানো তহতে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি মই বধিছিলো সেই লংকাৰ ৰাৱণ
অন্তৰত হৈছে মোৰ মায়াৰ উদয় ইহঁত যেন মোৰ তেৰি আহো বাচাটো কোন তোমাৰো দিয়া তোমালোকৰ সত্য পৰিচয় সামান্য বালকৰ অত অহংকাৰ সাৱধান সাৱধান বালক মৃত্যু তহতৰ চাপিল ওচৰ তোমাকে খবর
ক্ষমা করা মাতৃ অধমর কত অপরাধ। ওম মসত মা সত্যগময় তমসো মা জ্যোতির্গময় মিত্রো মা অমৃতঙ্গময় ওম শান্তি শান্তি শান্তি। তুমি নকরা শ্রীরামর সহিতে প্ৰাণদান দিলবৰ বলা বলাই রে হনুমান যাও আমি সকলোকে অযোধ্যা নগর। আপনার রক্ষা করুন আমার জন্য ঠাই দিও আপনার বলেছে মাতৃ নকরি পলন এলে যাও আমি অযোধ্যা নগরে মাতৃ তুমি লক্ষ্য দিলাই মাতৃ নাচাও নাচাও ঘূৰি আৰু মই অযোধ্যা নগৰে মাতৃ মই একো বুজিব পৰা নাই বর্ষা আৰু যে অন্তৰ লগত অযোধ্যাৰ লগত আমাৰ কি সম্পৰ্ক? আমাৰ হাতত বন্ধুত্বৰ বান্দৰে বা আমাৰ এই মাতৃবুলিকা কৰিছে রহস্য ৰহস্য রহস্য ভাষাটো রহস্যৰে আৱৰা তোমালোকৰ জীৱন সময়ত সকলো পাৰিব তেতিয়া বলা যাও আমি সকলোকে অযোধ্যা নগৰে বলা। অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰীৰামচন্দ্ৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিত যজ্ঞাস্ব আমাৰ কিন্তু অৱশেষত পৰাজিত হলো আমি বাল্মীকি মুনিৰ আশ্ৰমত থকা দুটি শিশুৰ খাম কিন্তু এতিয়াও নাপালো সন্ধান। বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ গতিকে লৈ আহিছো তেওঁলোকক তোমাৰ সন্মুখলৈ। যোৱা আমাৰ সেৱা গ্ৰহণ কৰিব চিৰঞ্জীৱী ভৱ বাচাকক যোৱা তোমালোকে এতিয়া মহাযজ্ঞ চৰণত ফেৰক। ভাল প্ৰণাম মহাৰাজ উঠা বচা কিন্তু
কিন্তু সেই অত্যপি নাপালো পৰিচয় এই পালক পৰেশ্বৰ দেৱ পৰে কিন্তু তাৰ আগতে অগমকে কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিব শুনা শুনা সৰ্বজন বাল্মীকিৰ আশ্ৰমত থকা পোৰাদতী বাল্মীকিৰ আশ্ৰমত থকা পোৰাদতী দেৱী জানকী শুনিলানে ভাই দাদাও পোৰাদতী দেৱী জানকী তাৰ মানে পোৰাদতী এই পোৰাদতী তোমাৰ এই সন্তান বাচাও চিৰুৱাহী তোমালোকে ৰামৰ কোলাত দেখা দেখা নিজৰ পিতৃ নাজানি কৰিলো ভুল মাতৃয়ে নকলে একোকে আমাক ক্ষমা কৰক পিতৃদেৱ আমাক ক্ষমা কৰক পোৰাদতী তোমাৰ হাতত গতাব পৰা অধিকাৰ মোৰ নাই পোৰাদতী যাৰ আচলন ধন তেওঁকে তোমাৰ হাতত কৰিব পাৰিব জানকী ৰৈ আছে দেৱী জানকী হনুমানৰ সহিতে সিংহ বিলম্ব নকৰি